আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নেতৃবৃন্দক কোকৰাঝাৰত উষ্ম সম্বৰ্ধনা। আদিবাসী জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অস্ত্ৰ সম্বৰণেৰে ৫টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ নেতৃবৃন্দই আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ বিষয়ববীয়া হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণৰ অন্তত কোকৰাঝাৰত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নেতৃবৰ্গক কেইবাটাও আদিবাসী জাতীয় দল সংগঠন আৰু ৰাইজে বিপুলভাৱে আদৰণি জনায়। কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা চেন্দ্ৰীঝৰা খেলপথাৰত শুকুৰবাৰে আয়োজিত এখন সভাত আছু আদিবাসী সেৱা সমিতি, সদৌ কুৰুক সাহিত্য সভা, সদৌ চাওতালী সাহিত্য সভা, আদিবাসী চেংগেল অভিযান আৰু আদিবাসী মহিলা সমিতিকে আদি কৰি 10টাকৈ জাতীয় দল সংগঠনে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাস্তাসহ 16জনীয়া নৱনিৰ্বাচিত পৰিষদীয় নেতৃবৰ্গক জাতীয় গামোচাৰে উষ্ম আদৰণি জনায়। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদাৰ লগতে কাৰ্যবাহী সদস্য বীৰ সিং মুণ্ডাই সমগ্ৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়ন, কৃষি, ক্ৰীড়া, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত আদিবাসী জনগোষ্ঠীক যাতে আন জাতি জনগোষ্ঠীৰ সৈতে সমানে আগুৱাই নিব পাৰি তাৰ বাবেও কাম কৰি যাব বুলি কয়। অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবেও চৰকাৰে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব, কিয়নো আদিবাসী শান্তি চুক্তিত আদিবাসীসকলৰ জনজাতিকৰণেই প্ৰথম আৰু মূল দাবী। গতিকে অসমৰ আদিবাসীসকলক চৰকাৰে এদিন হ'লেও জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলিও নেতাদ্বয়ে আশা ব্যক্ত কৰে। আদৰণি অনুষ্ঠানত BTR EM অৰূপ কুমাৰ দেৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চাওক, আমাৰতো চুক্তিত প্ৰায় বস্তু লিখাই আছে যে আমি কোনটো শিতানত আদিবাসী এৰিয়াত পইচাখিনি খৰচ কৰিম। মই ভাবোঁ এই ক্ষেত্ৰত বিশেষ আমাৰ চিন্তা কৰিব লগা একো নাই। আজি যদি আমি অসমত চাওঁ, অন্য জনগোষ্ঠীতকৈ সকলোতকৈ পিছপৰা আৰু সকলো দিশত পিছপৰা আৰু ডিপ্ৰাইভ কমিউনিটি হ'ল আদিবাসী জনগোষ্ঠী। এই আদিবাসী চাহ শ্ৰমিকসকলৰ বিশেষকৈ শৈক্ষিক দিশটো উন্নতি কৰাৰ কাৰণে এই চুক্তিখনত ফ'কাছ কৰা আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি একদম সৰু ন্যূনতম আমি পলিচি আমি মানে ল'ম, যাৰ পৰা জাতিটো এটা মানে মূল সুঁতিত অন্য জনগোষ্ঠীৰ লগত হাত ধৰি মিলাই যাতে উঠিব পাৰে। তাৰোপৰি আমাৰ মাজত বহুত প্ৰতিভা লুকাই আছে, বিশেষকৈ খেল ধূলাত। আপোনালোকে জানে আদিবাসী বুলি ক'লে তেওঁলোকে বহুত হাৰ্ডৱৰ্ক হয় বা হাৰ্ডৱৰ্কাৰ। তো কষ্ট কৰা খেল যেনেকৈ ফুটবল হওক, হকী হওক, তেওঁলোকৰ এটা মানে ব্লাডতে থাকে বা মানে যেনেকৈ মানে ধনুকাৰ বিদ্যা এইবিলাক থাকে। গতিকে আমি তেনে পৰ্যায়ত প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালীক ওলাই অনাৰ কাৰণে আমি পৰ্যায়ক্ৰমে যিবিলাক চৰকাৰৰ মানে খেল ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত যোগাযোগ কৰি কেনেধৰণে সূক্ষ্ম আঁচনি, সূক্ষ্ম মানে পলিচি বনোৱা যায় সেইটো আমি চিন্তা চৰ্চা কৰি তেনেকৈ আমি খেলৰ জৰিয়তে আমাৰ মানুহখিনিক ওলাই অনাৰ এটা আমি চেষ্টা কৰিম। তাৰোপৰি আৰ্থ-সামাজিক দিশ, আজি চাওক, বাগানৰ বাহিৰে যিবিলাক আছে আমাৰ আদিবাসী জনগোষ্ঠী, মেক্সিমামৰ ভূমিহীন মানুহ খুব কমেই আছে। কিন্তু হয়, ভূমি ক'ৰবাত আছে, তেওঁৰ নামত এলটমেণ্ট নাথাকিব পাৰে, কিন্তু ভূমিহীন বহুত কম আছে। গতিকে খেতি কৰি খোৱা এটা মানে আমাৰ ট্ৰেডিশ্যন আদিবাসীবিলাক। কিন্তু আজিও সেই পৌৰাণিক ধৰণে বা পুৰণি মানে কলীয়াৰ যিটো এটা খেতি পদ্ধতি আছিলে, সেই খেতি পদ্ধতিয়ে খেতি কৰি আছে, যাৰ কাৰণে আজি তেওঁলোকে বজাৰ দখল কৰিব পৰা নাই। আমি ভাবোঁ যিবিলাক এতিয়াবিলাক কৃষি বিভাগৰ জৰিয়তে যিমান খেতিয়কৰ কাৰণে যি সা সুবিধা অসম চৰকাৰে দিছে, য'ত ঢুকি পোৱা নাই, য'ত আমাৰ মানুহ এৰিয়াত ঢুকি পোৱা নাই, সেইবিলাক আমি মেকআপ কৰিম অসম চৰকাৰৰ মানে সহায় সহযোগ লৈ পেলাই। গতিকে তেনে ক্ষেত্ৰত নিশ্চয় ধৰক আৰু কিছুমান বজাৰৰ অসুবিধা আছে। হয়, প্ৰডাকশ্যন কৰে, ভাল বজাৰৰ অভাৱ আছে, আমি বজাৰ সৃষ্টি কৰাৰ কাৰণে এৱাৰনেছ কৰিম। ঠিক তেনেকৈ শিক্ষা দীক্ষাত যেনেকৈ হায়াৰ এডুকেটেড, আমাৰ মাজত শিক্ষা দীক্ষাত ভাল ল'ৰা ছোৱালী, মেধাৱী ছাত্ৰ ছাত্ৰী আছে, কিন্তু তেওঁলোকে স্কলাৰশ্বিপ বা তেনেকৈ স্ক'প পোৱা নাই। গতিকে যেনেকৈ আজি BTR গভৰ্ণমেণ্টে মানে মিছন 50 হওক উচ্চ শিক্ষা UPSCৰ ক্ষেত্ৰত বা অসম চৰকাৰে যিটো ব্যৱস্থা লৈছে, আমিও তেনেধৰণে টেলেণ্ট থকা ল'ৰা ছোৱালী, মেধাৱী ছাত্ৰ ছাত্ৰীক যাতে চিভিল ছাৰ্ভিচত কৰাব পাৰোঁ, মেডিকেলত কৰাব, তেনেধৰণৰ শিক্ষাৰ ক্ষেত্ৰতো আমি মানে তেনেকুৱা আঁচনি গ্ৰহণ কৰিম।
তো গতিকে আমি ভাবোঁ এই 1 বছৰটো ইণ্টাৰিম যিটো কাউন্সিল আমাৰ আছে, আমাৰ কেডাৰ সদস্য সংস্থাপনৰ কথাটোৱে মূল দায়িত্বটো আছে। দ্বিতীয়তে স্পেচিয়েল পেকেজ আমি ভগোৱাৰ ক্ষেত্ৰত শিক্ষা, খেল ধূলা, আৰ্থসামাজিক উন্নয়ন সেই ক্ষেত্ৰতে বিশেষকৈ মানে গুৰুত্ব দিব লাগিব। নিদিয়াৰ কথাটো প্ৰশ্নই নাহে, যিহেতু চুক্তিখনত প্ৰথমে এইটো সোমোৱা আছে প্ৰথম কথা। তাৰপিছত কি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলটো সুকীয়া বস্তু। আদিবাসী ডেভেলপমেণ্ট কাউন্সিলটো আৰু জনজাতিকৰণটো এতিয়া সুকীয়া জনজাতিকৰণটো হ'ল এটা সাংবিধানিক বিষয়। আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল যিটো স্পেচিয়েল পেকেজ তেওঁলোকে দিছে, এটা হ'ল এই জাতিটো যে যুগে যুগে প্ৰতাৰিত বা বঞ্চিত বা ডিপ্ৰাইভ হৈ আছে বিভিন্ন দিশত, তেওঁলোকক আজিৰ যিটো অসমৰ মূল গতিৰ যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ লগত সমানে আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ ছ'চাইটিটো আপলিফমেণ্ট কৰাৰ কাৰণে এই পেকেজটো দিয়া হৈছে। গতিকে শিক্ষা হওক, খেল ধেমালি হওক, আৰ্থসামাজিক দিশ হওক, কৃষিৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোকক আৰু মানে এটা ৰাস্তা দেখাই দিয়াৰ ক্ষেত্ৰত স্কলাৰশ্বিপ হওক বা স্পেচিয়েল পেকেজ হওক, এইবিলাক ক্ষেত্ৰত AWDC বনোৱা হৈছে। গতিকে মই ভাবোঁ AWDC বনাইছে, ডেভেলপমেণ্ট বনাইছে কাৰণে যে জনজাতিকৰণৰ ইছ্যুটো বাদ পৰি যাব সেইটো কেতিয়াও হ'ব নোৱাৰে। চাওক, আপোনালোকেও জানে যে চুক্তি এখনত যি বস্তু সন্নিৱিষ্ট হয় একৰ্ডত, সেই বস্তুবিলাক কি হয় মানে চৰকাৰে এইটো মানে ফ'ল' কৰে আৰু চৰকাৰ এদিন না এদিন সেইটো ফুলফিল কৰিবই লাগিব। আৰু আমি ভাবোঁ যিহেতু জনজাতিকৰণটো আমাৰ মূল মুদ্দা আছিল, এতিয়াও আছে, আৰু জনজাতিকৰণৰ কাৰণে যিবিলাক জাতীয় সংগঠন আছে তেওঁলোকে গণ আন্দোলন কৰি থাকিব, এইটো স্বাভাৱিক। কাৰণ গণতান্ত্ৰিক দেশ এখনত, গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সংগঠন, জাতীয় সংগঠন অবিহনে সমাজ কেতিয়াও পৰিচালিত নহয়। গতিকে তেওঁলোকে আন্দোলন কৰিব। কিন্তু আমাৰ এটা বিশ্বাস, ভাৰত চৰকাৰ, অসম চৰকাৰে যিহেতু এই চুক্তিখনত জনজাতিকৰণৰ কথাটো লিখা আছে, তেওঁলোকে ফ'ল' আপ কৰি এদিন হ'লেও আমাৰ এই জনজাতিকৰণ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব।